guys, welcome back to my channel SS Sons Vlog. আৰু আজি ভাবিছে গাড়ীত আমি ক'ত গৈ আছো আজি আজি সানডে বুলিকে ফুৰিবলৈ ওলালো আৰু হঠাৎ প্ল্যানিং হ'ল যে আমি আজি আন্টিহঁতৰ ঘৰলৈ যাম আন্টিহঁতৰ ঘৰলৈ গৈ আছো এতিয়াৰ পৰা আৰম্ভ কৰিলো তেনেহলে বলো কিবা কবা শুনিছা কিবা কবা এই গৈ আছে আজি বহুত বেছি গৰম ৰ'দটো একেবাৰে কাঢ়া ৰ'দ বাচ্চাটো আমনি কৰি আছে আজি সানজে পুৰা আমনি কৰিছে সান ঝাই দিয়া পানীছে তাই আজি গৰমত একদম থাকিব পৰা নাই আচ্ছা পিছত লগ পাই আছো আপোনালোকক আজি গুম হয় কোৱা গুম বহুত গুম সঞ্জয় টিকনটো খুলি গৈছে নেকি আহি পাই গলো আন্টিহঁতৰ ঘৰ উজান বজাৰ আৰু একবাৰ আহিছিলোঁ তাতে আহি পাই গলো এয়া এতিয়া আমি যাওঁ যদি পাৰো কিবা কিবি স্পেচিয়েল কিবা কিবি দেখুৱাম আৰু এতিয়া লিফ্টৰ ওচৰত আছো আন্টিহঁতৰ ঘৰ আহি পালো এতিয়া যাওঁ ভিতৰলৈ আমি আন্টি ঘৰলৈ অহাৰ পিছত আৰু ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল আমি আন্টিৰ লগত অলপমান কথা বতৰা পতাত অলপমান ব্যস্ত হৈ গ'লোঁ তাৰপিছতে আমাক লাঞ্চ কৰিবলৈ দিলে লাঞ্চত আছিল ফ্ৰুট চালাড লোকেল চিকেন কাৰী চিকেন ৰোষ্ট লাও আগৰ শাক আকৌ নেমু গোল্লা দৈ আৰু মাছৰ এটা কাৰী বনাইছিল টেঙা জোল খুব গৰম পৰাৰ বাবে সেইটোৰ কাৰণে আমি এতিয়া লাঞ্চ কৰি লওঁ লাঞ্চ কৰিব আমি বহিছোঁ সকলোৱে একেলগে আন্টি আমি সকলোৱে একেলগে বহিছোঁ লাঞ্চটো কৰি লওঁ তাৰপিছত আপোনালোকক আকৌ দেখাম নেক্সট আমি কি কৰিছোঁ এইখিনি আমি এতিয়া ভাতটো খাই লওঁ বহুত দেৰি হৈ গৈছে আজি তো ভাতটো খাই লওঁ এতিয়া এতিয়া আমি খানা খালো আৰু খাই এতিয়া ৰেষ্ট লৈ আছো আন্টি এতিয়া ওলাই আছে আমি আন্টিৰ লগত অলপমান বাহিৰলৈ ওলাই যাম তাৰপিছত ভিডিঅ'টো এনেকৈ কণ্টিনিউ ৰাখি আছোঁ অলপ অলপকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু আগলৈ যেতিয়া যাম আৰু দেখুৱাই যাম কি পিন্ধি আছা মা খাও পিন্ধিছা পিন্ধা 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 Oh, itu ki.
এতিয়া আমি আন্টিৰ লগত ক'ৰবাত যাব ওলাইছোঁ। আন্টিয়ে তাৰমানে ফ্লেট এটা লৈছে এইখিনিতে। মা পৰি যাবা। ফ্লেট এটা লৈছে, আমি সেই ফ্লেটটো চাবলৈ যাম আৰু অলপমান ফুৰিমো। তো আমি যাব ওলাইছোঁ এতিয়া, অলপমান ফুৰি চাকি আহোঁ মাহীকো লৈ পেলাই। মাহীকটো লগ পাইছিলে আগে মাহীক লগ পাইছিলে। এয়া মাহী আমাৰ ঘৰত গৈছিল যে, তো ঈদৰ দিনা গৈছিলা নেকি? ঈদৰ দিনা গৈছিল। তো এতিয়া আমি অলপমান যাওঁ, এনেই উজান বজাৰত অলপমান কাম এটাও আছে আৰু ফুৰিয়ে অলপমান আহোঁ সন্ধিয়া পৰত। তো বাই। আন্টিৰ ফ্লেটটো যে কৈছিলোঁ, এইটো হয় আন্টিৰ ফ্লেটটো উজান বজাৰত। তেওঁ এইটো ফ্লেট লৈছে আৰু যেতিয়া মানে অ'পেনিং হ'ব, এতিয়া মানে বনাই আছে, চ' দেখুওৱা নাই ভিতৰলৈ। যেতিয়া অ'পেনিং হ'ব যিদিনাখন, সেইদিনাখন দেখাম। আমি এতিয়া অলপমান ফুৰিবলৈ ওলাইছোঁ। ফ্লেটটো চোৱা হৈ গ'ল, আমি অলপমান গৈছোঁ বেলি ভিউ ফালে। বেলি ভিউ আপোনালোকক দেখুৱাম, যিসকলে নাজানে তেওঁলোকে, আৰু গুৱাহাটীত থকা সকলেতো জানেই আৰু বেলি ভিউ। আমি বেলি ভিউৰ ফালে গৈ আছোঁ অলপমান এনেই। আন্টি বেলি ভিউত আমি নামিছোঁ। এতিয়া আমি খোজ কাঢ়িম, অলপমান চাম নাইট ভিউ। গাইজ আমি আহি পালোঁ, আজি ভাবাই নাছিলোঁ। এতিয়া অলৰেডি এতিয়া 6:23 হৈছে। 6:23 পিছতো মানুহ এই বেলি ভিউত আজি ইমান জাম লাগিছে, ইমান বেলি ভিউত মানুহ আছে, দেখিব পাৰিছে আপোনালোকে। মানুহ চবফালে মানুহ, জাষ্ট বিকজ অফ ৰক্ষাবন্ধন। আজি ৰক্ষাবন্ধন, চ' মানুহে আজিকালি জানে গুৱাহাটীত কিবা এটা হ'লেই মানুহ ওলাই আহে। তো আজি গোটেইখিনি মানুহ ভিৰ হৈ আছে আৰু কোনো ধৰণৰ ৰোক টোক নাই আজি। এইটোৱে আচৰিত লাগিছে, ভাল লাগিছে। আমি ওলাই আহিছোঁ, মাহী আছে, আজনীন আছে, ৰুনা আছে, মুখখন ওলাই দিয়া। তো আমি ওলাইছোঁ একেলগে, এনেকৈ লাগিছে পূজা লাগিছে। তো চ' আমি অলপমান ঘূৰোঁ, ফটো চটো তোলোঁ, আপোনালোকে চাই থাকক। গাইজ এতিয়া আমি আন্টিহঁতৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। ফাইনেলি আন্টিৰ লগত ফুৰিলোঁ, ঘূৰি ফুৰি এতিয়া আন্টিক থলোঁ, আন্টিহঁতৰ ঘৰত কি চাহ তাহ খালোঁ। এতিয়া যাওঁ। আমি ইয়ালৈকে আহিলোঁ, বলক এতিয়া যাওঁ আগুৱাই। আমি ইয়াতে ৱাক অভাৰত অলপমান খোজ কাঢ়োঁ। আজি পুৰা হেপী তাই বহুত হেপী ইয়াতে আহি পেলাই। কিমান হেপী কৰি দিয়েচোন পাপাক। হেপী পুৰা ফান কৰিছা ন?
চলাবা নেকি চলাবা নেকি অ চলাবা চলাবা আজি বোলে গাড়ী চলাবা আজি গাড়ী চলাবা বুঝা চলাইছা দেখোন তোমাৰ আৰামছে আমি এতিয়া গৈ আছোঁ খানাপাৰাৰ পৰা বাই 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 দিবলৈ হাত নাই বাই বাই চান্স বাই দিয়া আমি আৰু চাগে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আজি আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ লিষ্টনৰ তলত আহি পেলাই বাই 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 গুড নাইট গুড নাইট চুইট ড্ৰিম ড্ৰিম আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে নতুনকৈ আমাৰ ভিডিঅ'টো চাই আছে আমাৰ চেনেলটো চাই আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব